ইমানবোৰ কমেণ্ট চাওকচোন আৰু চবৰে এটাই কুৱেশ্যন যে মই কি ভাষাত কথা পাতিছোঁ। আচলতে যিহেতু ভিডিঅ'ত মই বেছিভাগ ভইচ অভাৰ অসমীয়াতে কৰোঁ আৰু এনেকুৱা নহয় যে মই বেলেগ ভাষা নাজানো। এনেই জনাততো মই ইংলিছ, আছামিজ আৰু হিন্দী জানো, মানে ফ্লুৱেণ্টলি ক'ব পাৰোঁ। কিন্তু বেছিভাগ ভইচ অভাৰ মই অসমীয়াতে দিওঁ, যেতিয়ালৈকে ব্ৰেণ্ডৰ মানে ষ্ট্ৰংলি ডিমাণ্ড নাথাকে যে ইংলিছ বা হিন্দী ইউজ কৰিব লাগে, তেতিয়ালৈকে মই অসমীয়াতে ভইচ অভাৰ দিওঁ। মই ভাবোঁ যে মই মানুহৰ লগত বেছি ধুনীয়াকৈ কানেক্ট হ'ব পাৰিছোঁ নিজৰ মানুহখিনিৰ লগত, অসমৰ মানুহখিনিৰ লগত। সেইকাৰণে মই বেছিভাগ অসমীয়াতে ভইচ অভাৰ দিওঁ। তথাপিও এতিয়াৰ পৰা ভাবিছোঁ যে যেতিয়াই ভিডিঅ' বনাওঁ মই স্ক্ৰীণত মই ইনগ্ৰিডিয়েণ্টছবোৰ ইংলিছত লিখি দিম, যাতে বেলেগ জেগাৰ মানুহে যদি মোৰ ভিডিঅ'সমূহ চাই থাকে তেওঁলোকে এটলিষ্ট মই যি ৰেচিপি বনাইছোঁ তেওঁলোকেও ঘৰত ট্ৰাই কৰিব পাৰিব। আৰু চবকেতো মই মানে লিখি দিব নোৱাৰোঁ এটা এটাকৈ, সেইকাৰণে স্ক্ৰীণতে দি দিম।